জিৰণি কৰি পেলাই তহঁতৰ কামত লগালে চুপ তই নামাতিবি মই তোৰ লগত কথা পতা নাই গাঁও ঘৰৰ লগত কথা পাতিছো তাৰ বাপকে চালা মোক বিচাৰখন কৰি নিদিলে সি চালা আজি মোক বিচাৰখন কৰি দিব লাগিব অ বাপা মোক চালা কিয় প্ৰিয় নিদিলে ঐ গাঁওখনৰ ভিতৰত তই এটা মস্ত খলোৱা এইটো সকলোৱে বুজি পায় সত্য কথা ভেজাল নাই কিন্তু এনেকুৱা নিশা মিছা কথা কৈ ভেজাল কিয় গৈছে অকণ নাপায় বুজিছ নাপায় মানুহৰ মিছা বদনাম গাবলৈ নাপায় ঐ তই মদ খোপা খাই গাঁওখনত কাজিয়া পেচাল লগাই বুলি ক'ব পাৰিবি মুঠতে তোৰ এই নীতিৰ জুই কবা লগত তোৰ এই খলোৱা নীতি নিদিলে কাৰণে যে ল'ৰাবোৰে তোৰ লগ নহয় ঐ বোলে যাব শুনি যা চালা মোক কিয় কোনেও নুবুজে এই অমৃতকণ খোৱাৰ বাবে য'ত ত'ত চব প্ৰমাণ ঘৰত চালা ভাইটিজনীয়ে পৰিষ্কাৰ কৰিব গাঁৱত চালা ল'ৰাখিনিয়ে পৰিষ্কাৰ কৰিব নাখাওঁ চালা তহঁতৰ শান্তি কাৰণে ময়ো সেইখিনি আজিবা পৰিষ্কাৰ কৰিম না চাওঁ কাণত ধৰো কাৰোবাৰ কৰিছোঁ অ' মাষ্টৰ মোৰ বাৰু চকুটো আছেনে আছে হাত দুখন আছে কিয় ভৰি দুটা আছে ঠিকে ঠিকে আছেতো সকলো ঠিকে আছে তেতিয়াহ'লে সিহঁতে চালা গেলা লাওটো পানীখিনি দৰে মোক কিয় লাভ কৰি কৰাটো দিছিল সিহঁতৰ ওপৰত তুমি বিচাৰ দিম বুজিছ মাষ্টৰ বিচাৰ দিম মাষ্টৰ এই দেৱী গোসাঁনী আহিছে বুজিছ মই যাওঁ দে